কিটচেন এণ্ড ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক মই চেলিমাই স্বাগতম জনাইছোঁ। আৰু আজি মই ভাবিছোঁ এটা জেং পিঠা ৰেচিপি দিম বুলি আপোনালোকক। বহুত সহজতে বনাব পাৰি জেং পিঠাটো, আৰু মই দেখাই আছোঁ কেঁচা পিঠাগুড়ি দিয়ে বনাব পাৰি সহজতে। মই কেনেকৈনো বনাওঁ আপোনালোকক দেখাম এতিয়া। আহকচোন মই বেক কেমেৰা কৰি দেখাই দিওঁ। মই অলপ কেঁচা পিঠাগুড়ি আৰু অকণমান ফুড কালাৰ লৈছোঁ, আৰু পানী অলপ লৈছোঁ, ঠাণ্ডা পানী, আৰু সোৱাদ অনুসৰি নিমখ দিম। এতিয়া প্ৰথমতে মই নিমখ অকণমান দিওঁ। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। আৰু ইয়াতে মই এতিয়া ফুড কালাৰটো দি ল'ম। মই জুখি দিয়া নাই, আন্দাজি দিছোঁ। আপোনালোকে দিব পাৰিব জুখি, টি স্পুন দিয়ে 1 টিস্পুন দিব। আৰু এতিয়া মই লাহে লাহে গোটেইখিনি পানী দি মিক্স কৰি ল'ম। প্ৰথমতে এটা ডো নিচিনা বনাই ল'ব, তাৰপিছত মিক্স কৰিব। এইটো জেং পিঠাটো আপোনালোকে বনাই বহুত দিনলৈ ৰ'দত শুকাই টেমাত ভৰাই থৈ 2-3 মাহলৈ খাব পাৰিব। বহুত ধুনীয়া হৈ থাকে। আৰু যেতিয়াই আলহী আহে তেতিয়া এখন দুখন উলিয়াই ফ্ৰাই কৰি আলহীক ছাৰ্ভ কৰিব পাৰে। কেতিয়াবা নিজেও আবেলি সময়ত চাহৰ লগত খাবলৈ মন যায় কিবা এটা, তেতিয়াও ভাল লাগে খাই। চাওক, এনেকৈ প্ৰথমতে এনেকৈ খুচি ল'ব লাগে ডাঠকৈ, তাৰপিছত অলপ অলপকৈ পানী মিলাই মিক্স কৰি যাব লাগে। তেতিয়া এবাৰতে পানীটো দি দিলে অসুবিধা হ'ব, সেই গতিকে অলপ অলপকৈ মিলাই পেলাই এটা বনাই ল'ব লাগে ডো নিচিনা। এতিয়াখিনি মই এনেকৈ পানী দি মিক্স কৰি আপোনালোকৰ ওচৰত দেখাই আছোঁ আকৌ কনচিষ্টেঞ্চিটো কেনেকুৱা হ'ব লাগে। চাওক, গোটেইখিনি এতিয়া মোৰ মিক্স প্ৰায় হৈয়ে গৈছে। যেতিয়া আপোনালোকে হাতেৰে ল'ব, এনেকৈ আঙুলিত এনেকৈ আহিব লাগে। চাওক, আঙুলি দি দিম যিহেতু, এনেকৈ আহিব লাগে। সেয়া এতিয়া অকণমান মই আৰু 1-2 টেবুল স্পুনমান পানী দি দিম। এতিয়া ভিডিঅ'টো চাই থাকক, মই বেক কেমেৰা কৰি আকৌ দেখাই আছোঁ আপোনালোকক। এয়া চাওক, কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগিব। সেয়া আঙুলি দি দিলে যাতে এনেকৈ সূতাডালৰ নিচিনা পৰি যায়। আৰু ইফালে এখন মই টাৱা পাতি লৈছোঁ। এই চাওক, ল' ফ্লেমত ৰাখিব একদম, ৰাখি অকণমান কাপোৰত মিঠাতেল লগাই এনেকৈ মুচি ল'ব, তেতিয়া ইজি হয় বনাবলৈ। আৰু এনেকৈ আঙুলিৰ সহায়ত এনেকৈ দি যাব লাগে। আপোনালোকে নোৱাৰিলে হাতেৰে পাইপিং বেগতো ভৰাই দিব পাৰিব। এতিয়া শুকাব ধৰিছে, ছাইডৰ পৰা নিজে নিজে এৰাই আহিছে। লগালগ এনেকৈ এনেকুৱা ধৰণৰ চামুচ লৈ এয়া জাপি যাব। গোটেইখিনি এনেকৈ সামৰি ল'ব লাগে। তেতিয়া যিটো শ্বেপত আপোনালোকে সামৰিম বুলি ভাবে সেইটো শ্বেপতে সামৰিব পাৰিব। মই এয়া ট্ৰেংগেল শ্বেপত সামৰিছোঁ, এই 3-কোণীয়াকৈ। সেয়া তাৰপিছত এইখিনি আপোনালোকে ৰ'দত দি শুকুৱাই ল'ব। এইটো হৈ গ'ল এখন। তাৰপিছত এইখিনি
কাষত থকাবিলাক এখন প্লেটত উলিয়াই ল'ম। এনেকৈ মই গোটেইকেইটা বনাই লওঁ। এয়া চাওক, আকৌ এবাৰ দেখুৱাই দিছোঁ। আঙুলিকেইটা এনেকৈ কৰি ৰাখিব লাগে। এনেকৈ বেটাৰটো লৈ এনেকৈ ঘূৰাব লাগে, বা আপুনি এইটো ৰাইটতো ঘূৰাব পাৰিব, লেফ্টতো ঘূৰাব পাৰিব। সেইটো আপোনালোকৰ সুবিধা হিচাপত ল'ব, যোনফালে সুবিধা সেইফালেই ল'ব। তাৰপিছত দিয়াৰ পিছতে অকণমান সময়ৰ পিছতে শুকাই আহেই, বহুত মিহিকৈ পৰে যিহেতু, সেইকাৰণে বহুত সোনকালে শুকাই যায়। এয়া চাওক, হাতেৰে চুব পাৰি। এয়া চাওক, হাতেৰে দাং খাই গৈছে। এয়া চামুচৰ দৰকাৰেই নাই, তথাপিও এখন চামুচ লৈ ল'ব, গৰমৰ ভাপ লাগিব। আৰু এনেকৈ গোটেই ছাইডটো এনেকৈ মাজত বেয়া হোৱাখিনি মানে মাজত ভৰাই দিলেও কথা নাই। এয়া চাওক, বেয়াখিনি আমি মাজত ভৰাই দিলোঁ, কিন্তু দেখা নাযায়। এনেকৈ আপুনি স্কুৱেৰ শ্বেপতো এনেকৈ হেঁচা মাৰি মাৰি এনেকৈ শ্বেপ দিব পাৰিব। এনেকৈ স্কুৱেৰো কৰিব পাৰিব, ট্ৰায়েংগেলো কৰিব পাৰিব। এখন হৈ গ'ল। আকৌ চাওক, দেখিবলৈ ধুনীয়া হয় বহুত, খাবলৈও বহুত টেষ্টি হয়। এইটো ৰ'দত শুকুৱাই লোৱাৰ পিছত তেলত ফ্ৰাই কৰি খালেই হয়। এনেকৈ মই বাকীকেইখন বনাই লওঁ। চাওক, আকৌ এখন মই পুনৰ দি দেখুৱাই দিছোঁ। এনেকৈ আপোনালোকে নি য'ত খালী দেখে তাত আকৌ এবাৰ এনেকৈ ওপৰে ওপৰে দি দিব। বেছি সময় ৰখিব নালাগে, একদম অকণমান সময় ৰখিলে শুকাই আহেই নিজে নিজে। আৰু এইবাৰ বিহুত আপোনালোকে এইটো পিঠা বনাই ৰাখিলে আলহীক দিবলৈও সহজ হ'ব। ভিডিঅ'টো যাওঁতে হয়তো লেট হ'বও পাৰে, কিন্তু বিহুৰ আগতে মই শ্বুট কৰিছোঁ। আপোনালোকে বিহুত আলহী আহিলে এনেধৰণে বনাই খুৱাবচোন, বহুত টেষ্টি হয়। আৰু সৰু ল'ৰা ছোৱালীবোৰেতো বহুত খাই ভাল পায়। এইটো আপোনালোকে ৰিফাইণ্ড অইলত বা মিঠাতেলতো ফ্ৰাই কৰি খাব পাৰিব। এই চাওক কিমান ধুনীয়া। এনেকৈ মই গোটেইখিনি বনাই লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। মোৰ জেং পিঠা বনোৱা হৈ গ'ল। আৰু জেং পিঠাকেইখন দেখিবলৈ বহুত ধুনীয়া হৈছে। আৰু আপোনালোকে যদি জেং পিঠা ৰেচিপিটো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব। আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেলত নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভাল লাগিলে এটা লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ৰাখিছোঁ।